ব্লগ আজি আমাৰ ঘৰৰ দক্ষিণ ফালে থকা পুখুৰীৰ মাছ আপোনালোকক দেখাম। তাতে মাছক কিবা খাব দিলে মাছ আহিব, আপোনালোকক দেখাম কিমান মাছ আছে। আমাৰ ঘৰৰ দক্ষিণ পিনে যিটো পুখুৰী আছে, পুখুৰী আমাৰ দুটা, এটা উত্তৰ পিনে ঘৰৰ উত্তৰ পিনে আছে আৰু এটা দক্ষিণ পিনে আছে। তো আজি দক্ষিণটোত গৈ আছোঁ পুখুৰীত, আপোনালোকক দেখাম। তো চাব আপোনালোকে মাছ, তো চাই থাকক ব্লগ। So guys, সেই মই জুম কৰি দেখাই দিছোঁ, এই নাৰিকল গছজোপা যে আছে তাৰ পৰা আপোনালোকক জুম কৰি দেখাইছিলোঁ পুখুৰীটো। ইমান দূৰ আহিব লগা হ'ল, ইমান ৰ'দৰ মাজত আহিলোঁ। আৰু এইটো হৈছে আমাৰ পুখুৰী, চাওক। পুখুৰী বহুত ডাঙৰ। এইটো হৈছে আমাৰ পুখুৰী। ইয়াতে আপোনালোকক দেখাম কিমান মাছ আছে। হেৰি লৈ আহিছোঁ, এই মাছৰ কাৰণে কিবা খানা লৈ আহিছোঁ। দিলে মাছ আহিব, আপোনালোকক দেখাব পাৰিম, আপোনালোকে চাই থাকিব। তো গাইছ, এতিয়া পুখুৰীৰ আলি দি গৈ আছোঁ। এই আগত যাম, আগত যাই কিনে আগৰ পৰা দিম। আগতে হাঁহ ৰহি আছে, হাঁহকেইটাক আঁতৰাই দিব লাগিব ফাৰ্ষ্টত, তাৰপিছত সেইবিলাক দিলে মাছ আহিব, আপোনালোকে চাব পাৰিব কিমান মাছ আহে চাব। এইবিলাক হাঁহৰ এইবিলাক দৃশ্য চাই ভালেই লাগে, বহুতেই ভাল লাগে। তথাপিও কি কৰিম, হাঁহখিনি আঁতৰাই দিব লাগিব, নহ'লে মাছ নাহে। এই বাৰিষা কালত যিবিলাক মেটেকা হয়, মেটেকাৰ ফুলবিলাক বহুত ভালেই লাগে। আপোনালোকৰ ওচৰত কেনে লাগে মেটেকাৰ ফুল, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। কাৰণ মোৰ ওচৰত বহুতেই ভাল লাগে মেটেকা ফুল, অতি কোমল। ঠিক আছে গাইছ, চব গাইছ কিমান মাছ আহিছে চাই আছে। জুম কৰি দেখাই দিওঁ অলপ, চব এইটো এটা সৰু সুৰা ব্লগ আছিল। তো আপোনালোকক দেখালোঁ আমাৰ পুখুৰীৰ মাছ। তো পৰৱৰ্তী আপোনালোকক ভাল ঠাই দেখাই থাকিম, তো আপোনালোকে চাই থাকিব। আৰু প্লিজ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।